हेलो बंधुसकल केनेकुवा आछे आपनालोक আজি मैं आहिलो आपनार कांगला फोर्ट जोंतो आछे मणिपुर राजधानी इम्फलत तो ये फोर्टটো आपनार बनाइছিলে 33 AD बाकी फोर्टটো कोने कि बनाइছিলে आपनालोকক मैं भिडिओत आगत कम मोर पिछफाले चाब पारे आपनालोके फोर्टले आहा रास्ताটো आरु एनेकुवा परिवेश एइफाले আগতে এইটো আপোনাৰ फोर्टर मेन गेट बा जोंतो फोर्ट হয় তাতে দুটা এনেকুৱা ড্রাগন টাইপ স্ট্রাকচার আছে আৰু লগতে মোৰ সাইডত এনেকুৱা ধুনিয়া পুখুৰী আছে বৰ সুন্দৰ পুখুৰী এইটো চাব পাৰে আপোনালোকে বহুত সৰু সৰু এনেকুৱা ধুনিয়া ধুনিয়া এটা পুখুৰী আছে ভিতৰত এইটো ফটোলৈ যোৱা ৰাস্তাটো এনেকুৱা তো বলচোন চাওঁ আগলৈ কি আছে আৰু আপোনালোকক দেখাওঁ লগতে কি আছে কাংলা ফটোৰ ভিতৰত এই ফোর্টটো বনাইছিলে আপোনাৰ 33 AD সনত এটা মণিপুৰৰ ৰজা আছিলে নাংদা লাইৰেন পাগাংবা তো তেখেতে এই ফোর্টটো কনস্ট্রাকশন আৰম্ভ কৰিছিলে 33 AD আজি পুৰা অলমোস্ট 2000 বছৰ আগত 33 AD সনত এই ফোর্টটোৰ আপোনাৰ কনস্ট্রাকশন আৰম্ভ হৈছিলে আপোনালোকে এইফালে চাব পাৰে ফোর্টটো এন্ট্ৰি ট্ৰেইনৰ পৰা এইফালে আপোনাৰ এনেকুৱা দুটা বনোৱা আছে এইটো তেখেতসকলৰ পবিত্ৰ কিবা মূৰ্তি নিচিনা হয় তো আগত গৈ চাওঁ কি হয় এইটো ইয়াতে আপোনালোকে চাব পাৰে চাৰিখন নাও আছে এই নাও এখন বহুত পুৰণা নাও আপোনাৰ প্ৰায় 7th century এডিট বনাইছিলে মানে আজিৰ পৰা প্ৰায় 1300 বছৰ আগতে বনোৱা নাও তো মাজৰ যোন দুখন নাও আছে সেইখন আপোনাৰ ৰয়েল ফেমিলি ইউজ কৰিছিলে আৰু সাইডৰ নাও এখন আপোনাৰ য'ৰ ইয়াৰ লোকেল মানুহ তো যোনবিলাক লোকেল মানুহ তো তেখেতসকলে সাইডৰ নাওবোৰ ইউজ কৰিছিলে এইটো চাব পাৰে এনেকুৱা ৰয়েল নাও ড্রাগন টাইপৰ কিবা বনোৱা আছে এইটো হৈ গ'ল আপোনাৰ পাকহাংবা টেম্পল এই টেম্পলটোৰ হিষ্ট্ৰী অলপ ইয়াতে লিখা আছে মই আপোনাক দেখাই দিওঁ ইয়াৰ টেম্পলটোৰ কথা লিখা আছে টেম্পলটো কেনেকুৱা কি হয় আৰু অলপ ফোর্টটোৰ হিষ্ট্ৰী লিখা আছে আপোনালোকে ইচ্ছা কৰিলে পজ কৰি পঢ়ি চাব পাৰে তো বলক এই টেম্পলটো গৈ চাওঁ কেনেকুৱা এইটো আপোনাৰ টেম্পলৰ যোৱা ৰাস্তা হয় এটা খুব সুন্দৰ এটা ফাউণ্টেইন আছে টেম্পলটো এনেকুৱা শেপৰ বনোৱা আছে টেম্পলত গৈ চাওঁ কেনেকুৱা কি আছে নাই আৰু চাৰিওফালে চাব পাৰে খুব সুন্দৰ পৰিৱেশ ইফালে ইফালে এনেকুৱা খুব ধুনীয়া পৰিৱেশ পিসফুল পৰিৱেশ একদম এইটো পাকহাংবা টেম্পলটো আহি পালো টেম্পলৰ ভিতৰত দুটা মূৰ্তি আছে তেখেতসকলৰ পবিত্ৰ দেইটি চাব পাৰে এনেকুৱা দুটা দেইটি আছে কিবা আছে ইয়াতে খুব ধুনীয়া পৰিৱেশ খুব সুন্দৰ পৰিৱেশ চাৰিওফালে খুব গ্ৰীনাৰী আছে বহুত ধুনীয়া লাগে ইয়াতে আহি পলিউশ্যন নাই একদম আকাশখন পুৰা নীলা ধুনীয়া বতাহ মাৰি আছে খুবেই ধুনীয়া পৰিৱেশ আপোনালোকে ইয়াতে আহি চাব পাৰে এইটো এটা স্ট্রাকচার আছে ইয়াতে এইটো কোৱা হয় কাংলা শাহ বুলি এইটো এটা ড্রাগন হয় মণিপুৰৰ আৰু কিবা এমব্লেম টাইপৰ আছিলে তো তেখেতসকলৰ পবিত্ৰ ড্রাগন ইয়াক কোৱা হয় কাংলা শাহ এইটো গেট আপোনাৰ আৰু এইকেইটা ড্রাগনৰ স্ট্রাকচাৰ কেইটা যাৰ নাম হয় কাংলা শাহ বুলি কোৱা হয় চাব পাৰে এনেকুৱা খুব ধুনীয়াকৈ বনাই থৈছে এইটো এইটো সাইডৰ পৰা এনেকুৱা দেখা যায় এক কোৱা হয় কাংলা শাহ ড্রাগন এইফালে গোটেই পৰিৱেশ এনেকুৱা এইটো আপোনালোকে মোৰ পিছফালে চাব পাৰে এইফালে এনেকুৱা এইবোৰ আপোনাৰ ফোৰ্টৰ ৱাল হয় এনেকুৱা কাংলা ফোৰ্টৰ ৱাল এইবোৰ গোটেই পিছফালে এনেকুৱা ভিউ আহি আছে এইটো ফোর্টৰ ৱাল দেখি আছে ইফালে আৰু ইফালে অলপ কাংলা ফোর্টৰ হিষ্ট্ৰীৰ কথা কিবা লিখা আছে লগতে ফোর্টৰ মেপখনো আছে এনেকুৱা এখন চাব পাৰে মেপ অফ কাংলা আৰু লগতে ফোর্টৰ হিষ্ট্ৰী আছে ইয়াতে লিখা চাব পাৰে কাংলা ৱাজ আ সেক্ৰেট কেপিটেল অফ এনচিয়েন্ট ষ্টেট অফ মণিপুৰ তো কেনেকুৱা কি হয় এইবোৰ গোটেই লিখা আছে ইয়াৰ সাইজ কিমান কেনেকুৱা কেতিয়া বনোৱা হৈছে গোটেই হিষ্ট্ৰীৰ কথাই লিখা আছে আপোনালোকে ইচ্ছা কৰিলে পজ কৰি পঢ়ি চাব পাৰে ইফালে আৰু বহুত ক'ৰবাত যাব পাৰে এনেকুৱা ৰাস্তা আছে বহুত ডাঙৰ এৰিয়া হয় এইটো তো ইয়াতে আছে আপোনাৰ সমাধি অফ মহাৰাজ বোধাচন্দ্ৰ
তো এইটো আপোনাৰ সমাধি হয় আৰু তেখেতৰ কথা লিখা আছে, তেখেত কেতিয়া কি হৈছিলে এইটো পঢ়ি চাব পাৰে আপোনালোকে ইয়াতে। লাষ্ট ৰুলাৰ আছিল ছভৰেইন ষ্টেট অফ মণিপুৰৰ। এইটো তেখেতৰ সমাধি, পবিত্ৰ সমাধি হয় মহাৰাষ্ট্ৰৰ। এনেকুৱা ইয়াতে আপোনাৰ আগত খুব সুন্দৰ এখন ৰ'জ গাৰ্ডেন আছে আৰু ধুনীয়া এখন ফুলৰ বাগিচা আছে। তো এইখন দেখাই আছোঁ আপোনালোকক কেনেকুৱা কি হয় ৰ'জ গাৰ্ডেনখন। এইখন চাব পাৰে আপোনালোকে ৰ'জ গাৰ্ডেন। খুব সুন্দৰ সুন্দৰ ধুনীয়া ধুনীয়া ফুল আছে ইয়াতে, বেলেগ বেলেগ ধৰণৰ। চাব পাৰে ইয়াতে বেলেগ বেলেগ ধৰণৰ ৰ'জৰে ভৰা ইয়াতে। এইটো পিংক কালাৰ ৰ'জ, ইফালে আকৌ ৰেড ৰ'জ আছে, ইফালে হোৱাইট ৰ'জো আছে, এইটো আপোনাৰ অৰেঞ্জ কালাৰ ৰ'জ আছে ইয়াতে। বিভিন্ন ধৰণৰ কালাৰৰ ৰ'জ আছে ইয়াতে। এই গাৰ্ডেনটোৰ নামেই হ'ল ৰ'জ গাৰ্ডেন। এতিয়া আৰু এটা পিংক কালাৰ ৰ'জ, এইটো আকৌ য়েল্ল' কালাৰ ৰ'জ এটা খুব সুন্দৰ। ভেৰাইটি অফ ৰ'জেছ আছে ইয়াতে, আপোনালোকে চাব পাৰে। খুব সুন্দৰ, খুব ধুনীয়া বাগিচা এইখন কাংলা ফৰ্টৰ ভিতৰত। এইটো গোটেই ৰেড কালাৰ ৰ'জ ইয়াতে এইবোৰ। এইফালে বেলেগ বেলেগ কালাৰৰ ফুল আছে, ধুনীয়া কালাৰফুল। বহুত ডাঙৰ এৰিয়া হয় ৰ'জ গাৰ্ডেনটো এইটো। আৰু আগলৈ নাযাওঁ, ইফালে চাওঁ আৰু কি আছে ইয়াতে। পৰা ৰাতিপুৱা আৰু ৰাতি মানুহ মৰ্ণিং ৱাক আৰু জগিং কৰিব আহে। ধুনীয়া ৰাস্তা বনোৱা আছে, এইটো গোটেই ৰাস্তা ট্ৰেক বনোৱা আছে। ইয়াতে মানে ধুনীয়াকৈ খোজকাঢ়ি গৈ থাকিব পাৰে, জগিং কৰাৰ কাৰণে ধুনীয়া জেগা হয় এইটো। বাকী ইফালে গোটেই গছ গছনি ভৰ্তি আছে ইয়াতে। গছ গছনি আৰু কিছুমান গছৰ নামো লিখা আছে, কি গছ হয়। এনেকুৱা ৰাস্তা আছে, এতিয়া আগত গৈ চাই থাকোঁ কি কি আছে। আৰু এইটো আপোনাৰ সুবেদাৰ হিমচন্দ্ৰ মেমৰিয়েল হয়। তো ইয়াত লিখা আছে সুবেদাৰ হিমচন্দ্ৰৰ কথা। তো 1895 যেতিয়া আপোনাৰ ক্ৰাউন প্ৰিন্স আছিল বীৰ টিকেন্দ্ৰজিৎ, তেখেতক ব্ৰিটিছ ট্ৰুপছৰ আক্ৰমণৰ পৰা বচাবৰ কাৰণে সুবেদাৰ হিমচন্দ সেইটো সময়ত শ্বহীদ হয়। তো এইটো তেখেতৰ মেমৰিয়েল বনোৱা আছে ইয়াতে, সুবেদাৰ হিমচন্দ মেমৰিয়েল। তো ওচৰৰ পৰা দেখাই দিওঁ, এইটো মেমৰিয়েল তেখেতৰ নামত। আৰু ইফালে কাংলা ফৰ্টৰ সোঁফালে আহিলে এনেকুৱা এটা পৰিৱেশ দেখা যায়, কিবা কিবি ষ্ট্ৰাকচাৰ বনোৱা আছে ইয়াতে। এইটো বনোৱা আছে চাংগা ইউমফাম, ইফালে যায়। এইটো হ'ব লাগে খুব মচৰ বুলি। লগতে এইটো মই যে আপোনাক গেটখন দেখাইছিলোঁ সোমাই আহা, তাৰে বেক চাইডটো এইটো। এনেকুৱা ভিউ এইবোৰ গোটেই। আগলৈ গৈ চাওঁ, এইটো কিবা ডোম টাইপ এটা ষ্ট্ৰাকচাৰ বনোৱা আছে এটা আগত। এইটো চাব পাৰে আপোনালোকে, খুব পুৰণা এটা ষ্ট্ৰাকচাৰ এনেকুৱা বনোৱা আছে। ইফালে যোৱা গেট আছে, দৰ্জা আছে। চাওঁ ভিতৰত কি আছে, ইফালে যাব পাৰিবা নাই গম নাপাওঁ। বহুত ডাঙৰ এৰিয়া হয়তো, বহুত খোজকাঢ়িব লাগে। খোজকাঢ়ি প্ৰায় ভাগৰে লাগি গ'ল। এনেকুৱা গেট এটা আছে ইফালে। ইফালে ক'ত ওলাব পাৰি তলত, চাওঁ কি আছে ইফালে। চাব পাৰে আপোনালোকে, পুৰণা এনেকুৱা পূৰা বনোৱা আছে এইবোৰ। এইটো কিবা ৰাস্তা বেলেগ ফালে ওলাই আহিল। লগতে এনেকুৱা আৰু কিবা ধুনীয়া আৰ্কিটেকচাৰ আছে ইফালে, এইবোৰ চাব পাৰে। এনেকুৱা ধুনীয়া, খুব ধুনীয়া বনোৱা আছে ইয়াতে গোটেই। এনেকুৱা গোটেই ফ'ৰ্ট ষ্ট্ৰাকচাৰ এইটো, যিহেতু এইটো ফ'ৰ্ট হয়। আমি যে সোমাই আহিলোঁ, এতিয়া এইটো আছিলে, ইয়াৰ পৰা সোমাই ওলাই আহিলোঁ এইফালেদি, এইটো চাইড দি ওলাই আহিলোঁ। এনেকুৱা বনোৱা আছে। এতিয়া ইফালে সেইফালে গৈ চাওঁ কি হয় এইটো বস্তু। এইটো যে আপোনাক মই দেখাই আছিলোঁ তেতিয়া, এইটো হৈ গ'ল আপোনাৰ টেম্পল হয় এটা, শ্ৰী শ্ৰী গোবিন্দজী টেম্পল। এই টেম্পলটো বনাইছে 1846 চনত মহাৰাজা নাৰা সিং। টেম্পলটো আকৌ মাজতে ভাঙি গৈছিলে, আকৌ ছেম ইটাৰে সেই টেম্পলটো আকৌ বনোৱা হৈছে। তো ভিতৰত সোমাই চাওঁ টেম্পলটো কেনেকুৱা কি আছে নাই। খুব ধুনীয়া ষ্ট্ৰাকচাৰ টেম্পলটো, চাব পাৰে আপোনালোকে। এনেকুৱা আপোনাৰ ৱালত খুব ডেলিকেট ইণ্ট্ৰিকেট পেইণ্টিং কৰা আছে ফুলেৰে। 1846ত কনষ্ট্ৰাকশ্যন কৰিছে টেম্পলটো। খুব ধুনীয়া পৰিৱেশ, বৰ ভাল লাগিছে আহি।
এনেকুৱা ফুল আছে ওপৰত আৰু কিবা জমেট্ৰিকেল পেটাৰ্ণ যিটো বাহিৰত লিখা আছে এইটো এনেকুৱা বনোৱা আছে ইয়াতে টু টেম্পল এনেকুৱা পিলাৰ টাইপ বনোৱা আছে ইয়াতে জমেট্ৰিকেল ষ্ট্ৰাকচাৰ এইটো লগতে এইফালে এনেকুৱা আছে দৰ্জা আৰু খিৰিকী আছে এনেকুৱা এইফালে শ্ৰী শ্ৰী গোবিন্দজী টেম্পল হয় এইটো এনেকুৱা এইবোৰো কিবা কিবি বৰ ধুনীয়াকৈ বনাইছে এইটো আৰু ইটাৰ ৰংটো বৰ ধুনীয়া চাব পাৰে আপোনালোকে চাৰিওফালে এনেকুৱা আৰু খুব শান্তশিষ্ট পৰিৱেশ ইয়াতে চৰাই মাতি আছে হুলস্থুল একো নাই তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ